কবিতাৰ শিৰোনাম মই ভিতালী। কবি সৌৰভ দাস। মই ভিতালী, মই যে সংগীতৰ মাজেৰে কৈছিলোঁ জোনবাইৰ দেশতে সাজিম ঘৰে শুই তৰাই জ্বলাব চাকি। আজি মই জোনবাইৰ দেশতে ঘৰ সাজিলোঁ। মই পোৱা অসমৰ ৰাইজৰ মৰম চেনেহ আজি মোৰ সন্তান কমলিকাক বুটলিব দিলোঁ। মোৰ কণ্ঠৰ অধিকাৰী কমলিকাক কৰিলোঁ অসমবাসী। এতিয়া সময় আছিল জোনবাইক এৰি তৰাৰ মাজেৰে অসমৰ সংগীত জগত উজ্বলা মোৰ ঠাইত আছে এতিয়া কমলিকা। তৰাই নাপায় জোনবাইক ঢুকি। আজি যে আছোঁ মই অসমৰ ৰাইজ আৰু কমলিকাৰ পৰা আঁতৰি। মই নাথাকিলে অসমৰ সংগীত জগতত থাকিব মোৰ মধুৰ কণ্ঠ। অসমৰ ৰাইজে পাহৰিলেও আজি কমলিকাই মোক অসমৰ ৰাইজৰ মাজত জীয়াই ৰাখিব। ধন্যবাদ।